চিৰন্ত সত্যই বিশ্বৰ প্ৰকৃতি, জনম লভিলে মৰণ হ'ব। তথাপি যেন কিছুমান মৰণ আমি নোৱাৰো সহিব। আছিলা তোমালোক আমাৰ মৰমৰ, গুচি গলা হঠাতে নীৰৱে। অভিশপ্ত শনিবাৰ সেই কাল সন্ধিয়া, কোনোবা অজান দেশলৈ, হয়তো কোনোবা অজান মুলকত আছাহি তোমালোকে জোনবেলি তৰা হৈ, সতৃষ্ট নয়ন আকুল দৃষ্টিৰে আছো আমাক সকলোকে চাই। নিষ্ঠুৰ নিয়তিৰ বলি হৈ তোমালোক গুচি গলা আমাক কন্দুৱাই। তোমালোক য'তেই আছা শান্তিৰে থাকা, দুখ বেজাৰ মনলৈ নানিবা। তাৰেই আশাৰে তোমালোকলৈ যাচিল অশ্ৰু শক্তিৰ শ্ৰদ্ধাঞ্জলি। থেংক ইউ দিখৌনৌজি। দেহ শিহৰি উঠা ঘটনা, অতিকৈ বেদনাময়। তাৰ ওপৰতে এটি কবিতা মই